হাতত বন্দুক লৈ প্ৰতিবাদ নহয়। গণতান্ত্ৰিক আন্দোলনত আলফা স্বাধীনৰ সভাপতি। এই আলফা স্বাধীনৰ সভাপতি ডাক্তৰ অভিজিত অসম লণ্ডনত দেওবাৰে বিয়লি আয়োজিত এক সন্মিলনত এনেদৰে অংশগ্ৰহণ কৰিছে ডাক্তৰ অভিজিত অসমে। নিউজ 18ৰ হাতত পৰা এই এক্সক্লুচিভ ফটোগ্ৰাফত দেখা গৈছে নিশ্চিন্ত মনেৰে লণ্ডনত দেওবাৰে আয়োজিত নেশ্যনেল ছেল্ফ ডিটাৰমিনেশ্যন কনফাৰেন্স অৰ্থাৎ জাতীয় আত্মনিয়ন্ত্ৰণ সন্মিলনত অংশগ্ৰহণ কৰিছে ডাক্তৰ অসমে। এই আত্মনিয়ন্ত্ৰণ সন্মিলনত লণ্ডনত থকা শিখ কাশ্মীৰৰ একাংশ বিপ্লৱী নেতাইও অংশগ্ৰহণ কৰে। অসমৰ হৈ আলফা স্বাধীনৰ সভাপতি ডাক্তৰ অভিজিত অসমে আছাম ৱাটছৰ অধ্যক্ষ হিচাপে অংশগ্ৰহণ কৰে। এই জাতীয় আত্মনিয়ন্ত্ৰণ সন্মিলনত হাউচ অৱ লৰ্ডছৰ নাজিৰ আহমেদেও অংশ লয়। সন্মিলনৰ শেষত শিখ নেতৃত্বই এনেদৰে ডাক্তৰ অভিজিত অসমক সন্মান জনায়। ডাক্তৰ অভিজিত অসমৰ কাষত এয়া হাউচ অৱ লৰ্ডছৰ নাজিৰ আহমেদ। সন্মিলনৰ শেষত গ্ৰুপ ফটোত পজ দিছে শিখ নেতাসকলৰ সৈতে লৰ্ডছৰ নাজিৰ আহমেদ আৰু ডাক্তৰ অভিজিত অসমে। উল্লেখযোগ্য যে বিগত জানুৱাৰী মাহৰ পৰা লণ্ডনৰ বিভিন্ন প্ৰান্তত আয়োজিত বহুকেইটা প্ৰতিবাদী কাৰ্যসূচী আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি আহিছে আলফা স্বাধীনৰ সভাপতি এইজন ডাক্তৰ অভিজিত অসমে। অৱশ্যে প্ৰতিবাদী কাৰ্যসূচী তথা আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰোঁতে ডাক্তৰ অসমে আছাম ৱাটছৰ অধ্যক্ষ ডাক্তৰ মুকুল হাজৰিকা হিচাপেহে অংশগ্ৰহণ কৰি আহিছে। বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট।